वेलकम माय यूट्यूब चैनल शिबू बॉयज ब्लॉग। तो आज आम अंचल रंगाजान गाँव राजहुआ प्रेक्षागृह रंगाली बिहू फांसन पता হৈছে। तो आज आम गई आसो और जनप्रिय कण्ठशिल्पी नयना सन्दिকৈ और स्थानीय कण्ठशिल्पी कमलदीप और शिल्पी राणीर गीत अपना देखाम और भिडिओ लगे लाइक सब्सक्राइब कर मोर चैनल शिबू बॉयज ब्लॉग और भिडिओ पूरा धाका हम भिडिओ अपने पसंद कर भिडिओ चाब और फांसन सब देखाम मैं आहि पाइছোঁ মানে এইটো এতিয়া আমাৰ राहुल लाखक মানে লগ পাইছোঁ। তো রাহুল লাখক কেনেকুৱা লাগিছে মানে ইয়াত বিহুত আহি মানে বিহু ৰঙালী বিহুত আহি মানে ৰঙালী বিহুত আহিতো আমাক ভালে লাগিছে, কাৰণ আজি আমাৰ গাঁৱত ৰঙালী বিহু হৈছে। বেছি দূৰ নহয় আৰু আমাৰ ঘৰৰ পৰা, যাতে আমি এতিয়া ৰঙালী বিহু ফাংচনত নৃত্য পৰিৱেশন বহুত ধৰণৰ কিবা কিবি পৰিৱেশন হৈ আছে। তো আমি এতিয়া ৰঙাজান গাঁৱৰে হয়, ৰঙাজান গাঁৱত কেনেকুৱা ধৰণৰ বিহু উৎসৱ পালন কৰা হয় আপোনালোকক এতিয়া আমাৰ শিবু দাদাই দেখাব যে কেনে ধৰণৰ ইয়াত ৰঙালী বিহু আৰু কেনে ধৰণৰ নৃত্য পৰিৱেশন কৰিছে। পুৰা গান চান বাজিছে আৰু পুৰা মজা লাগিছে। আহি পাইছোঁ মানে পুৰা ভাল লাগিছে, মানে পুৰা নাচ গান চলি আছে। এইফালে চব গাড়ী একদম পুৰা ভিৰ, মানে পুৰা গাড়ী পুৰা মজা লাগিছে একদম পুৰা গাড়ী একদম নাচ গানবোৰ আপোনালোকক দেখাম মানে গীত পৰিৱেশনবোৰ। হেল্ল' গাইজ, তো এতিয়া আমি পাই গ'লোঁ বিহু জেগাত। এতিয়া আপোনালোকক ভাল লাগিবনে নাই চাব। আগত আমি अरे कहना क्या चाहते हो? হৈছে বিহু। চ' এতিয়া আমি বিহু জেগাত পালোঁহি। ইয়াত বহুত ধৰণৰ মানুহ আছে, আপোনালোকে চাব পাৰিব। দোকান আছে, পুৰা ভাল লাগিছে ন? পুৰা ভাল লাগিছে, একদম ক'বই নালাগে আৰু পুৰা গান চান বাজিছে আৰু এতিয়া মানে পুৰা বাজি আছে। আপোনালোকে আগলৈ আহি যাব। हेलो गाइस, पूरा मान एकदम पूरा भीड़ पूरा मजा लगे एकदम आगे देखा अपना पूरा पूरा दোकानবোৰ বহিছে আৰু পুৰা ভাল লাগে। পুৰা মানুহ আহিছে, চাই থাকিব পুৰা ভাল লয় শেষলৈকে পুৰা চাই থাকিব, প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আমাৰ এইফালে আমাৰ দোকানীটো নাই এতিয়া বৰ্তমান। ইয়াত চাওমিন বিক্ৰী কৰে। ইয়াত দোকানীটো আমাৰ নাই বৰ্তমান। जोर से बोल के लोगों को स्कीमें बता दे। গৈছে বোলে হেনো, গৈ আছে বোলে হেনো। আমাৰ দোকানীটো এইফালে হৈ আছে। चीटिंग करता है तू, चीटिंग करता है तू। हमेशा मेरे साथ चीटिंग करता है। बेचारा सो रहा था, मैं सपने देख रहा था मैं। এতিয়া আমি ভিতৰত সোমাম, আপোনালোকক দেখাম যে ভিতৰত মানে ন কেনেকৈ মজা লাগিছে। পুৰা নাচি আছে ৰাস্তাত পুৰা মজা লাগিছে একদম পুৰা একদম अच्छी बात बोली, आपको अच्छी लगी? পুৰা একদম নৃত্য পৰিৱেশন আপোনালোকে দেখাম। গান পুৰা रुको जरा, सबर करो। अरे बेटे, तुझे थकान नहीं लग रही क्या? পুৰা নাচ পুৰা ভাল লাগিব। हेलो गाइस, आহি फाइनली আমি পাই গ'লোঁ ফাংচন। এতিয়া ফাংচন বহুত মানুহ আহিছে, চব ইমান মানুহ পুৰা ভাল লাগিছে একদম মজা। এতিয়া আপোনালোকৰ চিম্পী ৰাণীক এতিয়া আপোনালোকক দেখাম ওচৰৰ পৰা লগ কৰিম আৰু পুৰা ওচৰৰ পৰা বাইদেউক লগ কৰিম, পুৰা ভাল লাগিব। সকলোক এতিয়া আগত দেখাই আছোঁ ভিডিঅ'ত, এতিয়া সকলোক চাই থাকোঁ পুৰা ভাল লাগিব। এতিয়া চিম্পী ৰাণী বাইদেউক ওচৰত গৈ আছোঁ, চিম্পী ৰাণী বাইদেউক লগ কৰিম, পুৰা ভাল লাগিব। ওচৰৰ পৰা আপোনালোকক দেখাম চিম্পী ৰাণী। बहुत तेज हो रहा है, बहुत तेज हो रहा है। पूरा बिहुत एंजॉय কৰি আছে। ऐसे कुछ ज्यादा नहीं हो गया ये? मतलब পুৰা এনজয় কৰি আছে, পুৰা এনজয় কৰি আছে। আজি বিহু বুলি পুৰা নাচি আছে আৰু কি ক'ব সিহঁতক। मारो मुझे, मारो मुझे, मारो नहीं, ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। হেল্ল' গাইছ, আমাৰ স্থানীয় কণ্ঠশিল্পী চিম্পী ৰাণী বাইদেউক আপোনাৰ ওচৰৰ পৰা এতিয়া দেখাম। এতিয়া আপোনাৰ ওচৰৰ পৰা দেখাবলৈ গৈ আছোঁ। এতিয়া
আমাৰ চিম্পী ৰাণী বাইদেউ ওচৰলৈ ব'লক এতিয়া আপোনাৰ ওচৰৰ পৰা দেখাম পুৰা ভাল লাগিব চিম্পী ৰাণী বাইদেউ আমাৰ ৰঙাজানৰ ৰঙালী বিহু ফাংচন আপোনাক কেনেকুৱা লাগিছে নেকি আহিছে তো হেল্ল' গাইজ আপোনালোকৰ ওচৰত দেখাইছোঁ এইটো চিম্পী ৰাণী বাইদেউক লগ পাই ওচৰৰ পৰা বহুত ভাল লাগিলে আৰু আপোনালোকক দেখাইছোঁ এইটো হয় চিম্পী ৰাণী বাইদেউ আমাৰ স্থানীয় শিল্পী পুৰা ভাল লাগিলে বাইদেউলৈ আৰু বহুত ধন্যবাদ জনাইছোঁ বাইদেউক লগ পাই বহুত ভাল লাগিলে বহুত ধন্যবাদ জনাইছোঁ বাইদেউ এতিয়া গান শুনি বহুত ভাল লাগিব হেল্ল' গাইজ স্থানীয় কণ্ঠশিল্পী চিম্পী ৰাণী গীত আপোনালোকক এতিয়া দেখাম ভিডিঅ'টোত আৰু পুৰা ভাল লাগিব আৰু ওচৰৰ পৰা লগ কৰিলোঁ খুবেই ভাল লাগিলে আৰু এতিয়া আপোনালোকৰ গীত আপোনালোকক শুনাম বহুত ভাল লাগে ভিডিঅ'টো চাই থাকক মজা লাগিব পুৰা নাচিম হেল্ল' গাইজ ফাংচনৰ মানুহ ইমান মানুহ বহুত ভাল লাগিছে বহুত ভিৰ একদম পুৰা মজা লাগিছে বহুত ধুনীয়া বহুত মজা লাগিছে একদম বহুত ভাল লাগিছে আমাৰ শিবু দাদা এতিয়া নাচি আছে ইয়াত এইটো আপুনি দেখিব পাইছে যে আমাৰ শিবু দাদা পুৰা নাচি আছে এনজয় কৰি আছে আৰু এইফালে আমাৰ আটা হৈ লাগি গৈছে দেই চাই মোকো নাচিব মন গৈছে আৰু কি কৰিম আমাৰ সমীৰ দাদা এইটো সমীৰ দাদা আমাৰ নাচি আছে তো আমি আমাৰ মনোজ দাদাক পালো মনোজ দাদা বিহু ফাংচনত আহি কেনেকা লাগিছে ভাল লাগিছে अच्छी बात बोली आपको अच्छी लगी মনোজ দাদাকো ভাল লাগিছে আৰু আপোনালোকক দেখাই যাম এতিয়া আমাৰ বাইদেউহঁতৰ লগত চিনাকি কৰাই যাম এইটো আমাৰ মনোজ দাদা আছিলে আমাৰ ক্লাছ ফ্ৰেণ্ড মানে আৰু कुछ ज्यादा नहीं हो गया मतलब কেনেকা লাগিছে ভালে লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে ৰাহুল
ৰাহুল আজি মানে পুৰা মানে একদম কেমেৰামেন বনিছে মানে। আমাৰ সুৰজ দাদাক পালোঁ। সুৰজ দাদা अच्छी बात बोली आपको अच्छी लगी বিহু ফাংচনৰ আৰু এইটো আমাৰ সুৰজ দাদা হয় আৰু ইয়াৰ মানে আমাৰ ৰূপাহেদিন ছাত্ৰ সন্থাৰ ये बड़ी अच्छी बात कही ছেক্ৰেটাৰী আছিলে। তো আজি খুব সুন্দৰ, বহুত ভাল লাগিছে কাৰণ মানে আমাৰ ইয়াত সকলো শ্ৰেণীৰ ৰাইজে আমাৰ আজিৰ অনুষ্ঠানটো সফল হোৱা সহযোগিতা আগবঢ়াইছে। বহুত ভাল লাগিছে। বহুত ধৰণৰ আমাৰ বাইদেউ ভণ্টিহঁতে চবে নাচি আছে, আমাৰ গাঁৱৰে আছে। ফূৰ্তি কৰিব লাগে। আজি কিন্তু কৰিব কাৰণে আমি আয়োজন কৰিছোঁ। ৰঙাইগানৰ বহুত ধৰণৰ বিহু, বহুত বছৰৰ পৰা বিহু হৈ আহিছে। কৰোণা আহিলে তাৰপাছত আজি আমি বহুত ধৰণৰ সকলোৱে ভাল পাইছে। বহুত মানুহে ৰাইজে নাচি আছে, আমিও ফূৰ্তি ফাৰ্তা কৰি আছোঁ। সুৰজ দাদাক ফাংচন লগ কৰি বহুত ভাল লাগে আৰু বহুত বহুত দুই আছে পৰা বহুত ধন্যবাদ জনাইছোঁ। टपाटप 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 मालूम ना कैसा लेते फिर टपाटप 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 अभी बता था আমাৰ দাদা আছে, বহুত ভাল লাগিছে বুলি কৈছে আৰু मारो छाती फोड़ रे मार साले का खोपड़ी तोड़ साले का বিহু বুলি পুৰা নাচিছে, এনজয় কৰিছে আৰু ये बड़ी अच्छी बात कही এইটো আমাৰ দাদা নাচে। मारो छाती फोड़ रे मार साले का खोपड़ी तोड़ साले का। হেল্ল' গাইজ, এতিয়া আমাৰ জনপ্ৰিয় এতিয়া কণ্ঠশিল্পী নয়না সন্দিক এতিয়া গীত আপোনালোকৰ শুনাম আৰু পূৰা মজা লাগিব আৰু বিহুত আপোনালোকেও আহিলে পূৰা একদম নাচ গান পূৰা নাচিব আৰু পূৰা ফূৰ্তি কৰিব আৰু নেনাচিলে ভাল নালাগিব, পূৰা এনজয় কৰিব, পূৰা নাচিব আৰু আমি এতিয়া পূৰা নাচিম আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব, পূৰা মজা লাগিব, পূৰা এনজয় আৰু পূৰা ভাল লাগিব। নাচি আছে গাইজ, এইফালে পুৰা এনজয়, ফুল এনজয় হৈ আছে। बहुत तेज हो रहा है, बहुत तेज हो रहा है। তোমাৰ নামটো
হেল্ল' গাইজ, ৰঙাজান ফাংচনত আহি মানে বহুত নাচিলোঁ আৰু বহুত ভাল লাগিলে আৰু বহুত ফূৰ্তি কৰিলোঁ আৰু ইয়াৰ পৰা ভিডিঅ'টো শেষ কৰিছোঁ। আৰু হেল্ল' গাইজ, ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু বেলেগ এটা ভিডিঅ'ত আৰু লগ পাই আছোঁ। আজি ভিডিঅ'টো ইয়ালৈকে আৰু